নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ মাজত লৈ আহিছোঁ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। যিহেতু আপোনালোক দিব ওলাইছোঁ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰীয়ে কৰা যিহেতু বৃহৎ ঘোষণা, আৰু লগতে আপোনালোক দিব ওলাইছোঁ যিহেতু PM কিষাণ যিবিলাক হিতাধিকাৰী আছে সেই হিতাধিকাৰীসকলৰ বাবে আহিছে এটা নতুন আপডেট। আপোনালোকে কৰিব লাগিব, হাতত মাত্ৰ আপোনাৰ আৰু এদিন সময়। এই এদিনৰ ভিতৰত যদি আপুনি এই কাম নকৰে, হয়তো আপুনি লাভ নকৰে PM কিষাণৰ কিস্তি, যিটো আপোনালোকক কোৱা হৈছে 16 নং কিস্তি আপোনালোকক ৰিলিজ কৰি দিয়া হ'ব। আৰু এই 16 নং কিস্তি কোনসকল কৃষকে লাভ কৰিব আজি মই এই ভিডিঅ'ত জনাম। তো গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱেলকাম টু মাই চেনেল কুটলাগাছম। তো গাইজ, প্ৰথমতে আপোনালোকক জনাব বিচাৰিছোঁ যিহেতু অৰুণোদয় আঁচনিক লৈ, তো অৰুণোদয় আঁচনিক লৈ যিহেতু এটা ভাল খবৰ আহিছে আপোনালোকৰ বাবে। অৰুণোদয় আঁচনি যদি আপুনি লাভ কৰি আছে তেতিয়াহ'লে প্ৰত্যেকগৰাকী মহিলাই লাভ কৰিব এই সুবিধা আপোনালোকক দিয়া হ'ব। চৰকাৰে যিহেতু দিম বুলি কৈছে, মুখ্যমন্ত্ৰী যিহেতু ঘোষণা কৰিছে যে প্ৰত্যেকগৰাকী মহিলাই লাভ কৰিব এই সুবিধা। তো অৰুণোদয় আঁচনি আপুনি লাভ কৰে নেকি? যদি আপুনি অৰুণোদয় আঁচনি লাভ কৰে তেতিয়াহ'লে আপুনি লাভ কৰিব এই সুবিধা। আপোনালোকক দিয়া হ'ব একোখনকৈ বীমা, যিহেতু আপোনালোকক ইঞ্চুৰেঞ্চ কৰি দিয়া হ'ব। যদি আপুনি অৰুণোদয় আঁচনি পইচা লাভ কৰে, যদি আপুনি কিস্তি লাভ কৰে, যিসকল মহিলাই অৰুণোদয় কিস্তি লাভ কৰে সেইসকল মহিলাক দিয়া হ'ব এই বীমা যোজনা। আপোনালোকৰ নামত একোখনকৈ গায়ৰ প্ৰতি আপোনালোকক ইঞ্চুৰেঞ্চ কৰি দিয়া হ'ব। আপোনালোকে যিহেতু আগতে আপুনি 1250 টকা পাইছিলে, সেই 1250 টকাৰে ভিতৰতে আপোনালোকে এটা ইঞ্চুৰেঞ্চ লাভ কৰিব পাৰিব। সেই ইঞ্চুৰেঞ্চটো আপোনালোকৰ যিটো বিনামূলীয়া হ'ব, আপোনালোকে সেই ইঞ্চুৰেঞ্চৰ যোগেদি নেক্সট হয়তো আপোনালোকে সেই পইচা আপোনালোকে লাভ কৰিব পাৰিব। কিমান বছৰৰ হ'ব তাত আপোনালোকৰ গোটেইখিনি বস্তু যিহেতু আপডেট আহিব, তো আপোনালোকে জানিব পাৰিব কেনেকৈ কি কৰিব লাগিব। তো যিহেতু মুখ্যমন্ত্ৰীয়ে কৈছে যে আপোনালোকক একোখনকৈ বীমা যিহেতু আপোনালোকক ফ্ৰী ইঞ্চুৰেঞ্চ কৰি দিয়া হ'ব। এই ইঞ্চুৰেঞ্চৰ সুবিধা কেনেকুৱা হ'ব আপোনালোকক জনাব বিচাৰিছোঁ। কোনটো স্কিম আপোনালোকে লাভ কৰিব ফ্ৰী যিটো আপোনালোকক ইঞ্চুৰেঞ্চ দিয়া হ'ব। তো আপোনালোকক জনাব বিচাৰিছোঁ ইঞ্চুৰেঞ্চটো আপোনালোকক যিহেতু দিয়া হ'ব, ইয়াত ইঞ্চুৰেঞ্চটো আপোনালোকৰ কেনেকুৱা থাকিব আপোনালোকক জনাব বিচাৰিছোঁ। ইঞ্চুৰেঞ্চটো যিহেতু কোৱা হৈছে, যিহেতু মুখ্যমন্ত্ৰীয়ে যিহেতু জনাইছে যে আপোনালোকে প্ৰধানমন্ত্ৰীৰ জৰিয়তে আপোনালোকে প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা, যিটো আপোনালোকৰ প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনাৰ জৰিয়তে আপুনি লাভ কৰিব এই ইঞ্চুৰেঞ্চৰ সুবিধা। যিসকল মহিলাই অৰুণোদয় আঁচনি লাভ কৰে, আপুনি যদি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হয় তেতিয়াহ'লে আপুনি এই সুবিধা লাভ কৰিব। আৰু লগতে কৈছে যে প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা, আপুনি প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনাৰ জৰিয়তেও আপুনি লাভ কৰিব পাৰে এই বীমা যোজনা। তো এই দুটা আপোনালোকৰ ইঞ্চুৰেঞ্চ দিয়া আছে, তো এই দুটাৰ এটা আপোনালোকে লাভ কৰিব। যিহেতু আপোনালোকক যিসকল মহিলাই অৰুণোদয় আঁচনি লাভ কৰে সেইসকল মহিলাক দিয়া হ'ব এই সুবিধা। তো অৰুণোদয় আঁচনিলৈ যিহেতু ভাল খবৰ, এইটো আপোনালোকক যিহেতু নতুন স্কিম যিবিলাক ধৰক আপোনালোকে অৰুণোদয় আঁচনি এতিয়া লাভ কৰিছে, আকৌ যিসকলে নতুনকৈ পাইছে সেইসকলেও পাব আৰু পুৰণি হিতাধিকাৰীও পাব, সকলো মহিলাকে দিয়া হ'ব এই সুবিধা। তো নেক্সট আপোনালোকক জনাব বিচাৰিছোঁ, নেক্সট যিটো আপোনালোকক ভাল খবৰ দিব ওলাইছোঁ, ৰেচন কাৰ্ড। যদি আপোনালোকৰ হাতত যদি ৰেচন কাৰ্ড আছে, আপোনাৰ যদি হাতত ৰেচন কাৰ্ড আছে তেতিয়াহ'লে আপোনাৰ বাবে এইটো এটা ভাল খবৰ। ৰেচন কাৰ্ড থকা প্ৰত্যেকগৰাকী মহিলাই লাভ কৰিব এই সুবিধা। আপোনাৰ হাতত যদি ৰেচন কাৰ্ড আছে তেতিয়াহ'লে আপুনি লাভ কৰিব আপুনি আয়ুষ্মান কাৰ্ড। যিহেতু ৰেচন কাৰ্ড থাকিলে আপুনি আয়ুষ্মান কাৰ্ড লাভ কৰিব। আয়ুষ্মান কাৰ্ডত আপোনালোকে কি সুবিধা পাব? আয়ুষ্মান কাৰ্ডত আপুনি যিহেতু 5 লাখ টকাৰ যিহেতু আপোনালোকৰ বিনামূলীয়া চিকিৎসা প্ৰদান কৰা হ'ব। আপোনালোকে যিকোনো প্ৰাইভেট হস্পিটেলত গৈ আপুনি চিকিৎসা কৰিব পাৰিব। আগতে যিহেতু আপোনালোকৰ সমস্যা হয় বা আপোনালোকে যিকোনো চিকিৎসা কৰিব নোৱাৰে, প্ৰাইভেট হস্পিটেলত আপুনি যাব নোৱাৰে, তো এতিয়া যিহেতু আপোনালোকৰ হাতত যদি আয়ুষ্মান কাৰ্ডখন থাকে তেতিয়াহ'লে আপুনি প্ৰাইভেট ট্ৰিটমেণ্ট 5 লাখ টকালৈ আপোনালোকে বছৰি আপুনি কৰিব পাৰিব। আৰু ৰেচন কাৰ্ড থাকিলে আপুনি আৰু এটা সুবিধা পাব, যিটো কোৱা হৈছে যে উজ্জ্বলা গেছ। যিহেতু আপোনালোকক উজ্জ্বলা গেছ দিয়া হ'ব, যিটো উজ্জ্বলা যোজনা, প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ জৰিয়তে আপুনি লাভ কৰিব এই সুবিধা। আৰু ৰেচন কাৰ্ড থাকিলে এই উজ্জ্বলা ফৰ্ম পাব। এই উজ্জ্বলা ফৰ্ম যিহেতু আপোনালোকৰ এপ্লাই যিহেতু চলি আছে অফলাইন এপ্লাই, তো আপোনালোকে অফলাইন এপ্লাই কেনেদৰে কৰিব তাৰ কাৰণে আপোনালোকে নিকটৱৰ্তী যিটো আপোনাৰ ডিষ্ট্ৰিবিউটৰ আছে, গেছ এজেঞ্চি, য'ৰ পৰা আপুনি গেছ সংগ্ৰহ কৰে, সেই গেছ এজেঞ্চি থকা আপুনি এটা ডিষ্ট্ৰিবিউটৰ আপুনি যাব, তাত গৈ আপুনি সেই ফৰ্মখন লাভ কৰিব পাৰিব। সেই ফৰ্মখন আপোনালোকে আনি আপুনি জমা কৰিব লাগিব। আপোনালোকক যিহেতু কৈছে যে আপুনি উজ্জ্বলা যোজনা আপুনি লাভ কৰিব, উজ্জ্বলা ফ্ৰী গেছ, তো ফ্ৰী গেছ লাভ কৰিবৰ বাবে আপুনি ডিষ্ট্ৰিবিউটৰত গৈ এখন ফৰ্ম ল'ব, অফলাইন ফৰ্ম। তো ইয়াৰ ওপৰত মোৰ এটা ভিডিঅ' বনোৱা আছে, আপোনালোকক মই ডিছক্ৰিপশ্যনত লিংক দি দিম। আপোনালোকে সেই লিংকটোৰ জৰিয়তে আপুনি এপ্লাই কৰিব পাৰিব। কেনেকৈ এপ্লাই কৰিব লাগিব, ক'ত কি লিখিব লাগিব, গোটেইখিনি বস্তু তাতে কোৱা আছে। তো আপোনালোকে লিংকটো দি দিম, তাৰ পৰা আপোনালোকে ভিডিঅ'টো চাব পাৰিব। তো গাইছ, আপোনালোকে নিশ্চয় বুজি পালে, যিহেতু আপোনালোকৰ অফলাইন যিহেতু এপ্লাই চলি আছে উজ্জ্বলা গেছৰ। তো উজ্জ্বলা গেছ যদি আপুনি লাভ কৰিম বুলি ভাবিছে, উজ্জ্বলা গেছ আপুনি অতি শীঘ্ৰে লাভ কৰিব পাৰিব, যিহেতু সকলোকে দিয়া হ'ব এই সুবিধা। ৰেচন কাৰ্ড থাকিলে পাব এই সুবিধা। তো নেক্সট আপোনালোকৰ লৈ আহিছোঁ, যিটো 3 নম্বৰতে ক'ব খুজিছোঁ, আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে আহিছে ভাল খবৰ। আত্মসহায়ক মহিলাসকলক যিহেতু দিয়া হ'ব 50,000 টকা, 50,000 টকা আপুনি একেবাৰতে নাপায়। যিহেতু আপোনালোকক
তিনিটা কিস্তিত দিয়া হ'ব প্ৰথম আপোনাক 10,000 টকা দিয়া হ'ব নেক্সট আপোনাক দিয়া হ'ব 25,000 টকা তো প্ৰথম 10,000 টকা আপোনালোকে যেহেতু এই ফৰ্মখন যেহেতু আপোনালোকক প্ৰত্যেকগৰাকী মহিলাই লাভ কৰিছে আত্মসহায়ক গোটৰ ফৰ্ম তো আপোনালোকে যদি গোটৰ ফৰ্ম পাইছে তেতিয়াহ'লে ফৰ্মখন আপোনালোকে ভালদৰে ফাইল কৰি আপুনি জমা দিয়ক যেহেতু আপোনালোকে জমা দিয়া তাৰিখ যেহেতু কোৱা হৈছে যে 3, 4, 5 মাৰ্চৰ ভিতৰত আপোনালোকে জমা কৰিব লাগিব এই ফৰ্ম জমা দিয়াৰ পিছতহে আপুনি অতি শীঘ্ৰে লাভ কৰিব 10,000 টকা প্ৰত্যেকগৰাকী মহিলাৰ একাউণ্টত সোমাব 10,000 টকা আপোনালোকে একাউণ্টটো ৰেডি কৰক আপোনাৰ একাউণ্টৰ যদি একো প্ৰব্লেম নহয় তেতিয়াহ'লে আপুনি নিশ্চয় লাভ কৰিব 10,000 টকা আৰু এই 10,000 টকা পোৱাৰ পিছত আপোনালোকক নেক্সট কি দিয়া হ'ব 25,000 টকা আপোনালোকে 25,000 টকা লাভ কৰিব 25,000 টকাটো কেনেকুৱা থাকিব আপোনালোকৰ 25,000 যিটো টকা দিব সেই 25,000 টকাটো আপোনাৰ গাইডলাইন থাকিব গাইডলাইনটো হৈছে আপুনি 25,000 টকাৰ 12,500 টকা আপোনাৰ সাবসিডি থাকিব আৰু 12,500 টকা আপুনি মানে দিব লাগিব যেহেতু আপোনালোকে খুৰাব লাগিব তো সেইটো কোৱা হৈছে আৰু নেক্সট আপোনালোকক দিয়া হ'ব আকৌ আপোনালোকক 30,000 টকা আপোনাক হয়তো দিয়া হ'ব নেক্সট কিস্তিত এইটো কিস্তি পোৱাৰ পিছতহে আপুনি নাইবা আপোনালোকে লোন ল'ব পাৰিব 50,000 লৈকে লোন ল'ব পাৰিব 1 লাখ লৈকে তো তেনেকুৱা ধৰণৰ সুবিধা যেহেতু আপোনালোকে ইয়াত লাভ কৰিব পাৰিব তো আত্মসহায়ক গোটৰ বাবে যেহেতু এটা ভাল খবৰ আপোনালোকে অতি শীঘ্ৰে লাভ কৰিব যিবিলাক গোটৰ মহিলা আছে 10,000 টকা তো নেক্সট আপোনালোকক দিব ওলাইছোঁ আৰু এটা যেটো খবৰ দিব ওলাইছোঁ যে PM প্ৰধানমন্ত্ৰী যেটো জনাইছে যে আপোনালোকক যদি আপোনালোকৰ হাতত যেটো আপোনালোকৰ ঘৰত যদি আপোনাৰ বিদ্যুতৰ মাচুল বেছিকৈ আহিছে আপোনাৰ বিদ্যুতৰ মাচুল বেছিকৈ আহিছে আপুনি দিব পৰা নাই আপোনাৰ সমস্যা হৈছে তো তেনেকুৱা ধৰণৰ পৰা যেহেতু আপোনালোকে যাতে ইয়াৰ পৰা যাতে আপোনালোকে সুবিধা পায় যাতে আপোনালোকে বিদ্যুৎ মাচুল ভৰিব নালাগে তো তাৰ কাৰণে আপোনালোকে সোলাৰ ৰূপটোপ যেটো যোজনা আছে সেই যোজনাৰ জৰিয়তে আপুনি লাভ কৰিব এই সুবিধা প্ৰধানমন্ত্ৰী যেটো PM সোলাৰ ৰূপটোপ যোজনা আপোনালোকৰ যেটো অনলাইন প্ৰক্ৰিয়া চলি আছে আপোনালোকে অনলাইন কৰিব পাৰে নতুবা আপোনালোকে PM কিষাণ যেটো আপোনালোকৰ পঞ্চায়ত আছে তাতে আপোনালোকে যোগাযোগ কৰিব পাৰে কেতিয়া লাভ কৰিব এই আপোনালোকে ৰূপটোপ যেটো আপোনালোকৰ সোলাৰ সিস্টেম তো সোলাৰ সিস্টেম প্ৰত্যেক গৰাকী মহিলাই লাভ কৰিব যদি আপোনাৰ ৰেচন কাৰ্ড থাকে তেতিয়াহ'লে আপুনি লাভ কৰিব আৰু এই সুবিধা যেহেতু আপোনালোক অনলাইন চলি আছে আপোনালোকে অনলাইন এপ্লাই কৰিম বুলি ভাবিছে যদি অনলাইন এপ্লাই কৰিব পাৰে তো আপোনালোকক ইয়াৰ ওপৰত নেক্সট এটা ভিডিঅ' মই আপোনালোকক বনাই যেটো নিশ্চয় জনাম তো আপোনালোকে এই সুবিধাটো আপোনালোকে যেটো পাব যিসকল মহিলাৰ ৰেচন কাৰ্ড আছে সেই মহিলাসকলে লাভ কৰিব এই সুবিধা যেটো প্ৰধানমন্ত্ৰীয়ে যেটো খানাপাৰাত যেটো অধিৱেশন হৈ গৈছিলে তাতে যেটো জনাইছিলে যে প্ৰত্যেকগৰাকী দুখীয়া দৰিদ্ৰ মহিলাক দিয়া হ'ব এই সুবিধা তো নেক্সট আপোনালোকক লৈ আহিছোঁ যেটো আপোনালোকক ক'ব খুজিছোঁ PM কিষাণ যদি আপুনি হিতাধিকাৰী হয় আপুনি যদি এজন কৃষক হয় তেতিয়াহ'লে আপোনাৰ বাবে এইটো ইম্পৰ্টেণ্ট ভিডিঅ' তো আপোনালোকে একেবাৰে স্কিপ নকৰিব যেহেতু আপোনালোকক ক'ব খুজিছোঁ অহা কাইলৈ লাষ্ট ডেট যেহেতু 21 ফেব্ৰুৱাৰী তো 21 ফেব্ৰুৱাৰীত আপুনি কৰিব লাগিব এই কাম 21 ফেব্ৰুৱাৰীৰ যদি আগত আপুনি নকৰে আপোনাৰ হাতত আৰু কিছু ঘণ্টা বাকি যদি আপোনালোকে নকৰে তেতিয়াহ'লে আপুনি হয়তো লাভ নকৰিব পাৰে PM কিষাণৰ কিস্তি যেটো 16 নং কিস্তি ৰিলিজ কৰি দিয়া হ'ব আপোনালোকৰ হাতত মাত্ৰ কেইঘণ্টামান বাকি তো আপোনালোকে সোনকালে এই কামখিনি কৰি লওক তো PM কিষাণ যিসকল হিতাধিকাৰী আছে আপোনালোকে CSC চেণ্টাৰৰ যোগেদি কৰিব পাৰিব আপোনাৰ EKYC যদি আপুনি EKYC কৰিব পৰা নাই তেতিয়াহ'লে সোনকালে কৰি লওক কিয়নো অহা কাইলৈ 21 ফেব্ৰুৱাৰীৰ ভিতৰত যদি আপুনি নকৰে নেক্সট হয়তো আপোনালোকে এই সুবিধা আৰু নাপাব পাৰে যেহেতু প্ৰধানমন্ত্ৰীয়ে জনাইছে সকলো যিবিলাক দৰিদ্ৰ কৃষক আছে বহুতো কৃষকৰ এতিয়াও হোৱা নাই EKYC আপোনাৰ যদি EKYCৰ প্ৰব্লেম হৈ আছে তেতিয়াহ'লে আপুনি EKYC সলভ কৰক আপোনাৰ CSC চেণ্টাৰৰ যোগেদি যেহেতু CSC চেণ্টাৰৰ যোগেদি যেহেতু চৰকাৰে চলাব খুজিছে এই অভিযান যেহেতু এই অভিযানত আপোনালোকে এই কামটো আপোনালোকে কৰিব পাৰিব EKYCৰ কামটো EKYCটো আপোনালোকৰ যদি হোৱা নাই তেতিয়াহ'লে আপুনি CSCৰ মাধ্যমেৰে আপুনি কৰি লওক EKYCৰ কাম তো গাইজ আপোনালোকে নিশ্চয় বুজি পালে তো PM কিষাণত যিসকল কৃষক আছে সোনকালে আপুনি কৰি লওক এই কাম আৰু 16 নং কিস্তি যেহেতু আপোনালোক ৰিলিজ কৰি দিয়া হ'ব আৰু কিছুদিন পিছতে আপোনালোকে লাভ কৰিব মানে 16 নং কিস্তি হয়তো আপোনালোকে ফেব্ৰুৱাৰীৰ হয়তো আপোনালোকে লাষ্টত আপোনালোকে লাভ কৰিব পাৰে হয়তো আপোনালোকে ফেব্ৰুৱাৰী মাৰ্চৰ ভিতৰত আপোনালোকে লাভ কৰিব PM কিষাণৰ 16 নং কিস্তি তো আই হোপ আপোনালোকে নিশ্চয় ভিডিঅ'টো বুজি পালে তো আজিৰ ভিডিঅ'টোত আপোনালোকক এইখিনি ইনফৰমেশ্যন দিব লগা আছিলে আৰু ভিডিঅ'টো চাই যদি ভাল পাইছে তেতিয়াহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু লগতে মোৰ চেনেলটো যিসকলে নতুনকৈ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যেতিয়া এনেকুৱা ধৰণৰ নতুন ভিডিঅ' আহিলে সকলোতকৈ আগত পাই থাকে তো গাইজ আজিলৈ মানে জয় আই অসম।